নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে। আজি মই আপোনালোকক দেখুৱাই আছোঁ তিতা কেৰেলাৰ সহজ ৰেচিপিটো আপোনালোকে নিশ্চয় চাই ভাল পাব। যিসকলে কেৰেলা খাই ভাল পায় তেওঁলোকে ভিডিঅ'টো আগৰ পৰা শেষলৈকে চাই থাকিব। এতিয়া ৬-৭টামান পিঁয়াজ একেলগে কাটি লওঁ। একেলগে আমি পিঁয়াজকেইটা কাটি ল'লোঁ। পিঁয়াজখিনি কটা হৈ গ'ল। এতিয়া আমি কেৰেলাৰ মাজৰখিনি কাটি ল'ম। কাটি লৈ এই কেৰেলাৰ ভিতৰৰ গুটিবিলাক আমি ওলোৱাই ল'ম। ভিতৰৰ গুটিবিলাক আমি এতিয়া উলিয়াই ল'লোঁ। ঠিক এনেদৰে আমি গোটেইকেইটা কেৰেলাৰে গুটি এনেদৰে আমি ওলোৱাই ল'ম। এতিয়া আমি ইয়াতে হালধি, পিঁয়াজ, আদা অলপ, নহৰু অলপ আৰু তিতা কেৰেলাৰ থকা গুটিকেইটা আমি গোটেইখিনি একেলগে মিক্স কৰিম। এতিয়া ইয়াতে আমি নিমখ দিলোঁ। নিমখৰ লগতে জিৰা এচামুচ, তাৰপিছত এই ধনিয়া আৰু এয়া জিৰা এচামুচ আৰু আমি এয়া জলকীয়াৰ গুড়ি, এয়া ক'লা জিৰা। এতিয়া আমি গোটেইখিনিৰ লগত পিঁয়াজখিনি আমি পেলাই দি আমি হাতেৰে গোটেইখিনি মিক্স কৰি আমি হাতেৰে মোহাৰি দিম। এইদৰে আমি বহুত সময় ধৰি মোহাৰি আমি কোমল কৰি ল'ম। হাতেৰে ভালদৰে মোহাৰিব লাগিব। যেতিয়া কোমল হৈ যাব তেতিয়া আমি এই কেৰেলাৰ মাজত কেৰেলাৰ কাটি লোৱা মাছখিনিত আমি ইয়াৰ আধা অংশ আমি সুমুৱাই দিম আৰু আধা অংশ আমি থৈ দিম। এইদৰে এনেকৈ সুমুৱাই দিব। এইদৰে আমি গোটেইকেইটা কেৰেলাতে সুমুৱাই দিলোঁ। এতিয়া আধা ৰৈ যোৱাখিনি আমি আকৌ বনোৱাৰ সময়ত আমি দি দিম। এতিয়া আমি কেৰাহীটো বহাই দিলোঁ। তেল বেছিকৈ দিব লাগিব। তেলখিনি এতিয়া গৰম হৈছে। আমি এই ৰৈ যোৱা পিঁয়াজখিনি তাত দি দিলোঁ। এতিয়া আমি এইখিনি ভালদৰে লাৰি ল'ম। এতিয়া আমি ভালদৰে এইখিনি লাৰি ল'ম। লাৰি লৈ আমি এই তিতা কেৰেলাকেইটা ইয়াতে পেলাই দিম। এতিয়া আমি ইয়াতে অলপ হালধি দিলোঁ আৰু অলপমান আমি নিমখ ছটিয়াই দিম। ইয়াত চপৰ গুড়িও অলপমান দিলোঁ। অলপমান জিৰা দি দিলোঁ। এতিয়া এইখিনি ভালদৰে লাৰি লৈ আমি কেৰেলাকেইটা ইয়াতে পেলাই দিম।
এতিয়া ভালদৰে এনেকৈ ভালদৰে লাৰি দিব। অলপ সময় আমি এনেকৈ বহাই ৰাখিম। জুইটো অলপমান কমাই দিব। এতিয়া আকৌ অলপ লাৰি দি অলপ পানী আকৌ ছিটিয়াই দিব লাগিব, কাৰণ কেৰেলাবিলাক টান হৈ থাকে, গতিকে অলপ পানী দি তাক অলপ সিজাব লাগিব। এতিয়া আমি অলপমান পানী দিম ইয়াতে, কাৰণ কেৰেলাবিলাক টান হৈ থাকে। অলপ পানী দি জুইটো কমাই দি অলপ ভাপত সিজাব লাগিব। জুইটো একদম কমাই দিব লাগিব। ভাপত আৰু তেলত সিজিব লাগিব। এতিয়া এনেকৈ 15 মিনিটমান সময়, অলপ বেছি সময় ৰাখিলেও একো নহয়, বস্তুটো সিজি যাব লাগিব। এতিয়া 15-20 মিনিট সময় এনেকৈ ৰাখি থৈ দিব, এই ভাপতে সিজি যাব। এতিয়া আমাৰ হৈ গ'ল, সিজোৱা হৈ গ'ল। এতিয়া আমি সজাই আপোনালোকক দেখুৱাই দিলোঁ। খুব ধুনীয়া হৈছে খাবলৈ, আৰু খাই আপোনালোকে নিশ্চয় ভাল পাব। আৰু ঘৰত আপোনালোকে নবনোৱাকৈ নাথাকিব। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।